মই দীপাঞ্জলি বৰুৱা আপোনালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ পায়ক। পায়ক বনাবলৈ আমাক প্ৰয়োজন হ'ব গাখীৰ, চাউল। ইয়াত গাখীৰ লৈছোঁ মই 3 লিটাৰ আৰু ইয়াত চাউল হৈছে জহা চাউল 1 কাপ আৰু বৰা চাউল 1 কাপ। আৰু ইয়াত লৈছোঁ ডাবৰ হানি এটা আৰু এয়া হৈছে ঘি এটা। আৰু ইয়াত লাগিব কাজু বাদাম, খিচমিচ, এলাইচি। আহকচোন আমি ৰেচিপিটো কেনেধৰণৰ বনাওঁ। আৰু ইয়াত এটা বস্তু দিম, নাৰিকল। নাৰিকলটো বৰ্তমান এতিয়া চফা কৰি থকা হৈছে, সেইবাবে চফা কৰাৰ পাছত ৰুকাৰ পাছত আপোনালোকক দেখাম। এতিয়া মই গাখীৰখিনি গেছটোত বহাই দিছোঁ। এতিয়া গেছটো অন কৰি গাখীৰখিনি বহাই দিছোঁ। এতিয়া গাখীৰখিনি উতলিবই দিম। গাখীৰখিনি উতলাৰ পাছত আহকচোন চাওঁ কি ধৰণে কেনেকৈ বনাওঁ। এয়া নাৰিকলটো গুচাই থকা হৈছে। এয়া গাখীৰখিনি উতল আহিছে, দেখিছে নহয়। এতিয়া মই এইখিনি লাহে লাহে অলপ লৰাই দিছোঁ এনেকৈ। আৰু এয়া এনেকৈ নাৰিকলখিনি ৰুকি থকা হৈছে। এনেকৈ নাৰিকলখিনি এনেকৈ ৰুকি ল'লে মানে এনেকুৱা ৰুকনি ৰুকি ল'লে মানে এনেকুৱা হয়, তেতিয়া খাবলৈ অলপ ভাল লাগে। নাৰিকলটো যিহেতু মুখত সোৱাদটো আহে। আৰু এতিয়া চেনিখিনি গাখীৰত দি দিম। এয়া নাৰিকলখিনি ৰুকি হৈ গ'ল, গাখীৰখিনি উতল আহিছে। এতিয়া ইয়াত দি দিম চাউল। মই চাউলটো পটককৈ মুখত ওলাই পৰিলে চেনি বুলি তাৰ বাবে ইয়াত দি দিম এতিয়া চাউলখিনি। এয়া চাউলখিনি দি হৈ গ'ল। এতিয়া অকণমান লৰাই দিছোঁ। আৰু চাউলখিনি যিহেতু মই যোৱা ৰাতি তিয়াই থৈ দিছিলোঁ, তিয়াই পিনি ৰাতিপুৱা 10 মিনিটমান টুকি থৈ দিলোঁ পানীৰ পৰা। এতিয়া এইখিনি লৰাই দিছোঁ। যিহেতু চাউলখিনি উতল আহিছে, এতিয়া মই নাৰিকলখিনি ইয়াত ঢালি দিছোঁ। ৰুকি থোৱা নাৰিকলখিনি ঢালি দিছোঁ। নাৰিকলখিনি দিয়া হোৱাৰ পাছত এতিয়া অকণমান এনেকৈ মিক্স কৰি লৰাই দিছোঁ, যাতে নাৰিকলখিনি চাউলখিনিৰ লগত মিক্স হৈ যায়। ইয়াত মই থৈ দিয়া বাদাম আৰু খিচমিচখিনি এতিয়া ইয়াত ঢালি দিম। এতিয়া এইখিনি ইলাচিখিনি অলপ থেতেলিয়াই লোৱা হ'ল। এতিয়া এইখিনি গাখীৰত ঢালি দিম। সেইখিনি লাহে লাহে হৈ আছে। এতিয়া মই থেতেলিয়াই থোৱা ইলাচিখিনি দি দিছোঁ। দি দিয়াৰ পিছত এইখিনি এনেকৈ লৰাই থাকিব লাগিব, নহ'লে মানে এইখিনি লাগি ধৰিব। আৰু যদি আপোনাৰ ঘৰত যদি কেশৰ থাকে, পাৰিলে কেশৰ দি দিব। যিহেতু মোৰ ওচৰত এতিয়া বৰ্তমান কেশৰ নাই, সেইবাবে কেশৰটো দি দিয়া নাই। আৰু এনেকৈ পায়স যদি বনাবলৈ কোনোবাই শিকে বা শিকিবলৈ বিচাৰে, এনেকৈ সহজ এটা ৰেচিপি আগবঢ়াই দিলোঁ। এয়া দেখিছে না কিমান ধোঁৱা ওলাইছে, দেখিছে নিশ্চয়, দেখিব পাৰিছে। পায়সখিনি ভালকৈ ইয়াত ওলাই পৰা নাই। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে বেল আইকনটো টিপি দিব। ইয়াত এতিয়া মই চেনি দি দিছোঁ সোৱাদ অনুসৰি। আপোনালোকেও সোৱাদ অনুসৰিহে চেনি দিব, কিয়নো চেনিৰ পৰিমাণটো বেছি হ'লে ইমান ভাল নালাগে খাই। ইয়াত এতিয়া মই মৌখিনি ঢালি দিছোঁ। এয়া দেখিছে। ইয়াত এতিয়া দিছোঁ মৌখিনি দি দিছোঁ। যিহেতু এতিয়া পায়সখিনি হ'ব হৈছে, সেইকাৰণে ঘিখিনি দি দিছোঁ। আৰু আপোনালোকে দিলে মানেও সেই পায়সখিনি হোৱাৰ টাইমতহে দিব। ইয়াত এতিয়া ঘি, মৌ, নাৰিকল, খিচমিচ, গাখীৰ, চেনি, চাউল দিয়া হৈ গ'ল। এতিয়া এইখিনি লৰাই থকা হৈছে। যিহেতু লৰাই নাথাকিলে মানে এইখিনি লাগি ধৰিব। এতিয়া হ'ব হৈছে, সেইবাবে গোটেইখিনি দিয়া হৈ গ'ল। এতিয়া ইয়াত দিম 2 খিলা তেজপাত। আৰু তেজপাতটো আপোনালোকে পাৰিলে মানে গাখীৰ উতলাওঁতে দি দিব। এতিয়া মই দিব পাহৰিলোঁ, সেইবাবে এতিয়া দি দিম। ইয়াত তেজপাত দিলোঁ। এইখিনি এতিয়া অলপ দেৰি তেজপাতটো গোন্ধটো যাবলৈ দিম। তাৰপাছত এইটো অফ কৰি দিম গেছটো। এয়া পায়স হৈ গৈছে। অলপ পাছত তেজপাত দিয়া অলপ পাছত এইটো আকৌ আহিছোঁ আপোনালোকৰ ওচৰত। এয়া পায়সখিনি হৈ গৈছে। আৰু মোৰ ভিডিঅ'ত আপোনালোকে সৰু ছোৱালীৰ মাত শুনে না, এয়া মোৰে ছোৱালী।
তাই বৰ্তমান 6 মাহ সম্পূৰ্ণ হ'ল, 7 মাহ চলি আছে। 6 মাহ হৈ পিনি এতিয়া 6 মাহ 2 দিন হৈছে তাই। এয়া দেখিছে না, এনেকৈ খেলি থাকে। এয়া পুতলা লৈ থাকে, পুতলা লৈ পিনি খেলি থাকে এনেকৈ কৰি। আৰু এয়া দেখিছে না, বিচনাত ধপ 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 মাৰি থাকে। ভৰিকেইটা চাওক তাই। আৰু এয়া পায়স হৈ গ'ল। এতিয়া গেছটো অফ কৰি দিওঁ। এয়া চাওক, পায়স হৈ গৈছে। আৰু কি ধুনীয়া এটা গোন্ধ ওলাইছে আৰু ইমান ধুনীয়াকৈ উঠিছে উজ্জ্বলি। আৰু ৰংটো চাওক, ইমান ধুনীয়া হৈছে। এক কালাৰটো চাওক। আৰু খাবলৈও নিশ্চয় বহুত সোৱাদ হ'ব। এতিয়া আমি খাই চাম অলপমান। এয়া দেখিছে না, কি ধুনীয়া হৈছে। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব আৰু লগতে বেল আইকনটো দবাই দিব। থেংক ইউ।